হেল্ল' এভৰিৱান, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা 5টা বাজিছে আৰু মই আমাৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাই দিছোঁ। আজি ৰাতিপুৱাৰ পৰিৱেশটো আৰু মোৰ বিৰাট ভাল লাগে। আচলতে আমাৰ গোটেই চাৰিওফালটো সেউজীয়াই হয়, গতিকে মই এই পৰিৱেশটো খুব ভাল পাওঁ, এনজয় কৰোঁ। ৰাতিপুৱা সোনকালে উঠিবলৈ চেষ্টা কৰোঁ যাতে অকণমান খোজকাঢ়িব পাৰোঁ বননিতে। 15-20 মিনিটমান সময় খোজকাঢ়োঁ আমাৰ এই চোতালতে। নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে আৰু মোৰ বৰ্তমান ভালেই। এতিয়া ৰাতিপুৱা গা পা ধুই গোসাঁই সেৱা কৰি আজৰি হ'লোঁ। মানে ৰাতিপুৱা আজি সোনকালে উঠিলোঁ, 5টামান বজাতে উঠিলোঁ। উঠি পেলাই গা পা ধুই মই অকণমান খিচিৰি অকণ বনালোঁ। মানে ইয়াত শাহু মা আছিলে, আপোনালোকে গম পায়েই। মা আছিলে, আজি মা ৰাতিপুৱাই গ'লগৈ, মানে 7টামান বজাতে ওলাই গ'ল ঘৰৰ পৰা, মাজুলীলৈ গ'লগৈ। গতিকে তেখেতো ওলাই গ'ল, গতিকে অকণমান কিবা অকণ খিচিৰি অকণকৈ বনাই পেলাই খুৱাই পঠিয়ালোঁ। তাৰপাছতহে কাম বন কৰা হৈছে। কাম বন কৰি মেলি আজৰি হৈ মই এতিয়া গা পা ধুই এতিয়া গোসাঁই সেৱা কৰি আজৰি হৈ আহিছোঁ। আপোনালোকে দেখিলেই মানে আজি এটা মোৰ বিশেষ দিন, মানে মোৰ আজি জন্মদিন। গতিকে জন্মদিন বুলি ভগৱানৰ ওচৰত সেৱা কৰিলোঁ। এনেও সদায় কৰা হয়েই বাৰু, তথাপিতো ভগৱানৰ পৰা আশীৰ্বাদ ল'লোঁ যাতে আহিবলগীয়া দিনবোৰ ভাল হয়, আজি দিনটো ভালে কুশলে পাৰ হৈ যায়। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ আহিবলগীয়া দিনবিলাক ভাল হৈ সুখে শান্তিৰে থাকিব পাৰোঁ, সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰোঁ। তাকে আপোনালোকেও যাতে মোক আশীৰ্বাদ কৰে, তাকে কামনা কৰিছোঁ। এতিয়া মিষ্টাৰো গ'ল, খাই পেলাই খিচিৰি খাই ওলাই গ'ল। মই পিছে এতিয়া অকণমান উৎসৱন বনাই পেলাই খাওঁ বুলি ভাবিছোঁ, গতিকে কিবা অকণ বনাই খাই লওঁ। জন্মদিন বুলি বিশেষ একো কৰা নাই, মানে জন্মদিনকৈ তেনেকৈ একো পতা নাই, কিন্তু আশীৰ্বাদ লৈছোঁ আৰু ভগৱানৰ পৰা, সেয়াই। আৰু মিঠাই আনি থোৱা আছে মিষ্টাৰে, আৰু তেখেতেতো ৰাতিও উইচ কৰিলে 12টা বজাতে। গতিকে সকলোৱে মোক উইচ কৰিছে, যিমানখিনি মানে মোৰ ফ্ৰেণ্ডছ আছে, মোৰ মানে পৰিয়ালৰ মানুহ সকলোৱে মোক উইচ কৰিছে, ভালো লাগিছে। গতিকে আজি দিনটো ভালে কুশলে পাৰ হৈ গ'লেই হ'ল, সেইখিনিয়ে কামনা কৰিছোঁ। আৰু বেলেগ জন্মদিন বুলি তেনেকুৱা একো কৰা নাই, মানে মিঠাই আনি থোৱা আছে, চাহ তাহ হ'ব আৰু সেয়াই। তাকে আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি ভ্লগটো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, গতিকে ভ্লগটো আপোনালোকে শেষলৈকে চাব আৰু শেষত জনাব যে কেনেকুৱা পালে। এতিয়া মই খাই লওঁ কিবা এটা। সেয়া মই মোৰ বাবে ওটছ বনাইছোঁ, আৰু ওটছটো বনাবলৈ বিৰাটেই ইজি হয়, অতি সোনকালে হৈ যায়, 2 মিনিটমানতে হৈয়ে যায় আচলতে। এয়া গৰম পানীত মই 3-4 চামুচমান দিছোঁ আৰু ওটছ, আৰু এইখিনি উতলিয়ে গ'ল। আৰু লগতে এতিয়া মই গাখীৰ আছে, লগতে মই গাখীৰ দি দিম। এয়া গাখীৰ দিলোঁ, আৰু গাখীৰখিনি উতলিলেই হৈ গ'ল আৰু মোৰ ओट्स बन के रेडी हो गया मेरा। এয়া মোৰ ওটছ হৈ গ'ল বনাই, আৰু একো মিঠা চিঠা দিয়া নাই তাতে। এতিয়া মই ইয়াতে অকণমান মৌ দি ল'ম, আৰু এয়া মৌ, বেলেগ মিঠা মই দিয়া নাই। আৰু এয়া মিঠাই আনি থোৱা আছে, ৰসগোল্লা। ইয়াৰে 2টা মায়ে মিষ্টাৰকে দিলোঁ ৰাতিপুৱা, মই নাই খোৱা চাহৰ লগত। মই ৰাতিপুৱা একেবাৰে খালী পেটতে নাখাওঁ মিঠাই। এতিয়া মই ওটছৰ লগত এটা খাম। আৰু আছে কল, এইটো হৈছে ঘৰৰে কল আচলতে, গতিকে কলটো দি লওঁ। গতিকে এয়াই হ'ব মোৰ ব্ৰেকফাষ্ট, আৰু মই এইখিনি খাই লওঁ। এতিয়া হৈ গ'ল ওটছ মোৰ ভাগৰ। হেল্ল' এভৰিৱান,
কাপোৰযোৰ সলাই ল'লোঁ আচলতে খুব বেছি গৰম পৰিছে গৰম মানে ৰাতিপুৱা ইমান বেছি ৰ'দ আৰু ইমান বেছি গৰম বতৰটো মানে এনেকুৱা ৰ'দ দিছিলে আৰু এতিয়া বতৰটো কেনেকুৱা আপোনালোকক দেখাই দিছোঁ একদম এতিয়া 12:30 বাজিছে 12:30 হৈছে আৰু বতৰ আপোনালোকক দেখাই দিছোঁ কেনেকুৱা হৈছে বতৰ গোটেই বৰষুণ এতিয়া যাবলৈ ওলাইছোঁ ডক্টৰৰ তাতে মানে ডক্টৰৰ ওচৰলৈ যাবলৈ ওলাইছোঁ চেকআপ আছে আচলতে গতিকে ওলাই মেলি ৰেডি হৈছোঁ এতিয়া দুপৰীয়া মানে 4টা বাজিছে গতিকে মই ওলাই মেলি ৰেডি হৈ আছোঁ মানে 4টা নহয় 3:30 বাজিছে 4টা বজাত গৈ পেলাই পাবগৈ লাগিব ডক্টৰৰ ওচৰত গতিকে মই ওলাই মেলি ৰেডি হৈছোঁ মিষ্টাৰ আহি আছে তেখেতে মোক লৈ যাবহি আজি তেখেত স্কুলৰ পৰা অহা নাহিলে মানে স্কুলৰ পৰা বাহিৰে ক্লাছত সোমালে তো ক্লাছ কৰি মেলি আজৰি হৈ পেলাই এতিয়া আহিব আৰু আমি যাম আৰু এইখিনিতে মই আপোনালোকক মোৰ মিষ্টাৰে দিয়া বাৰ্থডে গিফ্টটো দেখাই দিছোঁ ঘড়ী এটা দিছে তেখেতে মোক আৰু যিটো গিফ্ট নেকি মই একেবাৰে গম নাপাওঁ এইটো ছাৰপ্ৰাইজ গিফ্ট হয় আৰু বিৰাট ভাল লাগিছে মোৰ ঘড়ীটো আৰু মই গমেই নাপাওঁ আচলতে তেখেতে মনে মনে আনি থৈ দিছিলে আৰু মোক উইচ কৰি দিলে বাৰ্থডে বুলি ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু এইটো মই পিন্ধি এতিয়া যাম এইটো ঘড়ী মই পিন্ধিলোঁ কেনেকুৱা লাগিছে আপোনালোকৰ জনাব এতিয়া আমি বহি আছোঁ আচলতে নাৰ্ছিং হোমতে বহি আছোঁ ডক্টৰক দেখাবৰ বাবে বহুত দেৰি হৈ গ'ল ৰাতিয়ে হৈ গ'ল আজি দেখাব পাৰোঁ নাই চাই লওঁ বহুত দেৰি হৈ গৈছে আচলতে তাকে চাই লওঁ যদি পাৰোঁ দেখাই যাম বুলি ভাবিছোঁ বাৰু এতিয়া এনেদৰে বহি আছোঁ আৰু ডক্টৰৰ কাৰণে ৱেইট কৰি আজি নেক্সট দিনাখন হয় কালি আৰু ভিডিঅ' কৰা নহ'লে পিছত মানে কালি ডক্টৰ তাত গৈছিলোঁ আপোনালোকক কৈছিলোঁ 4টা বজাত পোৱাকৈ মাতিছিলে ডক্টৰে তাৰ আগতেই আমি গৈ পাইছিলোঁগৈ কিন্তু ডক্টৰৰ এটা ইমাৰ্জেঞ্চি কেছৰ কাৰণে তেখেত সঞ্জীৱনী যাব লগা হ'ল তো সেইবাবে আমি আকৌ ৰৈ দিবলগীয়া হ'ল মানে তেখেতে তাৰ পৰা আহি চামহি বুলি ক'লে আমাৰ আগত দুটামান পেচেণ্টো আছিলে সেইবাবে আমি ৰৈ দিলোঁ কাৰণ ঘৰলৈ গুচি আহিবলৈও অকণমান দিগদাৰ হয় কাৰণ ঘৰলৈ অহা মানে আকৌ বেলেগ এদিন যাব লাগিব আৰু মোৰ মানুহজনৰ একেবাৰে টাইম নিমিলে কালি যেনে তেনে কিবাকৈ মিলাই মেলি তেখেতে মোক লৈ গৈছিলে গতিকে আকৌ অহা মানে আকৌ বেলেগ এদিন মিলাব লাগিব সেইবাবে ভাবিলোঁ একেবাৰে ৰৈ পেলাই দেখাই যাওঁ গতিকে আমি দেখাই মেলি তাতে আজৰি হোৱালেই 9টামান বাজিলে চেকআপ কৰিলোঁ চেকআপত চব ঠিকে আছে নৰ্মেল আছে চেকআপত চববোৰ ভালেই আছে তাৰ আগত মোৰ এন'মেলি স্কেনখন কৰা হৈ গ'ল সেইখিনিও মই ৰিপৰ্টখিনি দেখাবলৈ আছিলে ডক্টৰে সেইখিনি দেখালোঁ চব ঠিকে আছে গতিকে তাৰ পৰা আহি আৰু ভিডিঅ' কৰিবলৈ ভাগৰো লাগিলে গতিকে আহি পাই ভাত পানী খাই বৈ শুই দিলোঁ কালি যিহেতু ছেটাৰডে আছিলে আমাৰ নিৰামিষে হয় ছেটাৰডে গতিকে কালি একো তেনেকৈ খোৱা নহ'লে আজি এতিয়া দুপৰীয়া খানা বনাওঁগৈ গতিকে এতিয়া মাছ লৈ থোৱা আছে আজি যিহেতু ছানডে আৰু মিষ্টাৰো ঘৰতে আছে আৰু ছানডে দিনাখনি দিনত কিবা এটা লোৱা হয় কাৰণ তেখেত ঘৰত থাকে এনেও মানে দিনত লোৱা হয় যদিও ৰাতি বেছিকৈ মানে তেখেতে আহোঁতে লৈ আহে আজি মাছ লোৱা আছে গতিকে এতিয়া বনাওঁগৈ আৰু ভাবিছোঁ অকণমান আপোনালোককো দেখাওঁ কিনো বনাওঁ কি কথা কি বতৰা গতিকে এতিয়া ব'লক এতিয়া মই কি বনাওঁ মাছটো কেনেকৈ বনাওঁ কিহেৰে দি বনাওঁ তাকে দেখাম ব'লক খানা বনাওঁগৈ মাছ ৰান্ধিবৰ বাবে মই লৈছোঁ এটা আলু এনেদৰে বইল কৰি লৈছোঁ এটা বিলাহী এনেদৰে দীঘল দীঘলকৈ কাটি লৈছোঁ এটা কেঁচা জলকীয়া লৈছোঁ অলপ আদা নহৰু থেতালি লৈছোঁ আৰু এইখিনি মাছখিনি এতিয়া কেৰাহী এখনত মানে তেল গৰমাই লৈছোঁ আৰু তেলখিনি ভালকৈ গৰম হ'লত ইয়াতে মাছ কেইপিচ দি দিম মাছ মই বৰ্তমান 3 পিচেই ফ্ৰাই কৰিছোঁ কাৰণ একেলগতে খাব নোৱাৰোঁ পিছত খাম ৰাতিকৈ এতিয়া 3 পিচ ফ্ৰাই কৰিছোঁ আৰু মাছ কেইপিচ ভালদৰে ফ্ৰাই কৰি লওঁ এতিয়া মোৰ মাছ ফ্ৰাই কৰা হৈ গ'ল এতিয়া সেই একেখন কেৰাহীতে মই কেইটামান মেথি গুটি দি দিছোঁ প্ৰথমতে
আৰু তাতে মই আদা নহৰুখিনি যিখিনি থেতালি লৈছিলোঁ সেইখিনি দি দিলোঁ আৰু এইখিনি অকণমান সময় ভাজি ল'ম। এতিয়া আদা নহৰুখিনি মোৰ ভজা হৈ গ'ল। এতিয়া ইয়াতে দিম মই কাটি ৰখা বিলাহীখিনি। ইয়াতে আপোনালোকে পিঁয়াজ দিম বুলি ক'লেও পিঁয়াজ দিব পাৰিব, কিন্তু মই পিঁয়াজ দিলে খাই ভাল নাপাওঁ কাৰণে পিঁয়াজটো দিয়া নাই। আৰু ইয়াতে অকণমান নিমখ দি দিছোঁ, তেতিয়া বিলাহীখিনি সোনকালে গলি যাব। আৰু এই আঞ্জাখন মোৰ বাবেহে বনাইছোঁ, মানে মিষ্টাৰৰ বাবে আৰু খুৰা ল'ৰাটো আছে তাহাঁতৰ বাবে অকণমান বেলেগকৈ বনাম, মানে টেঙা জোল বনাম। মোৰ এনেদৰে খাবলৈ মন গ'ল, বিলাহী আদা নহৰু এনেকৈ দি পেলাই, গতিকে মই এনেদৰে বনাই খাইছোঁ। এতিয়া ইয়াতে আলু আৰু হালধিখিনি দি দিছোঁ আৰু লগতে কেঁচা জলকীয়াটো দি দিলোঁ আৰু এইখিনি অকণমান সময় ভাজি ল'ম। মোৰ বাবে মই কি বনাইছোঁ, আচলতে মই কেনেদৰে বনাই খাইছোঁ সেইটোহে মই আপোনালোকক দেখাইছোঁ। আৰু এতিয়া ইয়াতে গৰম পানী দি দিলোঁ, হৈ গ'ল। এতিয়া গৰম পানী দিয়া আছিলে যিহেতু ভালদৰে উতলি গৈছে, গতিকে এতিয়া ইয়াতে মই মাছ পিচ দি দিম, মোৰ ভাগৰ মাছ পিচ দি দিম। বাকী 2 পিচ মই এক্সট্ৰাকৈ থৈ দিছোঁ, সেই 2 পিচ মই বেলেগকৈ বনাম আৰু এপিচ মই দি দিলোঁ। আৰু এই আঞ্জাখন কেনেকৈ বনাইছোঁ মই আপোনালোকক দেখাইছোঁ। এতিয়া ঢাকোন মাৰি দিম আৰু অলপ সময় ভালদৰে উতলিবলৈ দিম। বাকী আৰু ইয়াত দিবলগীয়া একো নাই বিশেষ, গতিকে এইখিনি উতলি অহাৰ পিছত এতিয়া নিমখ অকণ দি দিছোঁ, কাৰণ নিমখ আগতীয়াকৈ দিয়া নাছিলোঁ, অকণমানহে দিছিলোঁ বিলাহী ফ্ৰাই কৰোঁতে, গতিকে নিমখ দি দিলোঁ জোখমতে। মোৰ আঞ্জা ৰেডি হৈ গ'ল। মই আপোনালোকক ধুনীয়াকৈ সজাই পেলাই দেখাই দিছোঁ। ভাত, মাছৰ জোল, আঞ্জা আৰু পিঁয়াজ অকণমান কাটি লৈছোঁ, এটা জলকীয়া, সেয়াই, বাকী একো বনোৱা নাই। সেইখিনি কেনেকুৱা লাগিছে জনাব আপোনালোকৰ। এতিয়া সন্ধ্যা, আমি খাবলৈ লৈছোঁ গাখীৰ। আৰু আমাৰ ঘৰত কোন আছে মই দেখাই দিম আপোনালোকক। এইটো ভাস্কৰ। কেতিয়া আহিলে কৈ দিয়া? আজি আকৌ দুপৰীয়া আহিলোঁ। আজি আহিলে, মানে সি কালিয়ে আহিম বুলি কৈছিলে। কালি মোৰ যিহেতু বাৰ্থডে আছিলে, আহিম বুলি ওলাই আছিলে, কিন্তু আমি যিহেতু ডক্টৰৰ ওচৰলৈ গৈছিলোঁ, সেইকাৰণে আহি পোৱা দেৰি হ'ল আৰু তাক আনিবলৈ নহ'লে, সেইকাৰণে আজি আহিলে। দিনত ভাত খালে, মাছ ভাত। আৰু এতিয়া সি এতিয়া আছে, গধূলি মানে ৰাতিকৈ অকণমান দেৰিকৈ যাবগৈ, মিষ্টাৰে আহি তাক থ'বহি। আমি এতিয়া খাবলৈ লৈছোঁ গাখীৰ, চটফটি আৰু মিঠাই। এইটো ভাস্কৰ। গাটো আজি অকণমান বেয়া, হয় নাই বাৰু তাৰ? সেইকাৰণে মনটো অকণমান মাৰি আছে। আৰু এতিয়া আমি খাই লওঁ। আৰু মোৰ আজি ভিডিঅ'টো ইমানেই। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰিব, লগতে কমেণ্ট কৰি জনাব যে কেনেকুৱা পালে। আৰু যিসকলে মোৰ ভিডিঅ' প্ৰথম চাইছে, নতুনকৈ চাইছে, তেখেতসকলে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহিবলগীয়া প্ৰত্যেকটো ভিডিঅ'ৰ ন'টিফিকেশ্যন প্ৰথমে পাব। তেনেহ'লে আজিলৈ আহিছোঁ, নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম, তেতিয়ালৈ বাই বাই।